মননীয় সন্মানীয় ৰাইজ, আপুনি যিমানে আছে আমাৰ ৰাইজ আমাৰ জনতাকেইটা আপুনি যিমানে আছে আপোনাক এই মাহৰ পিছত আপোনাৰ এটা ঘৰ আৰু লেট্ৰিন দিয়া যাব এটা কৰি। আৰু আপুনি মোক ভোট দিব, মই বিজেপি পাৰৰ পৰা হয়, আপুনি মোক ভোট দিব আৰু আমাকো ভোট দিব, আমাক দি থাকিব। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি বৰ্তমান আছোঁ বৰদিকৰাই স্কুলৰ ফিল্ডত। চ' ইয়াতে আজি আমাৰ প্ৰগ্ৰাম আছে আৰু যিহেতু ৰাতিপুৱা জল্দি ওলাই অহা হৈ গ'ল, তাৰ কাৰণে ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আৰু প্ৰগ্ৰামৰ জেগাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। বৰ্তমান আমাৰ সকলো ছেটআপ ফিটিং হৈ গ'ল। চ' ব'লকচোন বাকী আপোনালোকক মই সকলো দেখুৱাই আছোঁ। এইখন স্কুল আৰু আমাৰ ইয়াতে পূৰা ছেটআপটো ইপিনে লগোৱা হৈছে, কাৰণ কিয় আৰু এটা চাইডে লগাবলৈ মানে এইপিনে জেগা নাই, তাৰ কাৰণে এক চাইডে লগাই দিলোঁ। আৰু যিটো হলৰ ভিতৰত প্ৰগ্ৰাম, ভিতৰত মনিটৰ এটা লগাই দিছোঁ মাত্ৰ, বেছি বক্স লগাব নোৱাৰোঁ ভিতৰত, তাৰ কাৰণে। আৰু আমাৰ ইপিনে ইয়াত জেনেৰেটাৰটো থোৱা আছে। আমাৰ জেনেৰেটাৰটো 15 kb হয়। তো আমাৰ বক্সকেইটা দেখাই দি আছোঁ আপোনাক। এইকেইটা আমাৰ এটা হৈছে ডাবল ল', এটা স্পীকাৰ 1000 ৱাটৰ আছে, যিটো দুটা আছে এটা 2000 ৱাটৰ আৰু ইপিনে 2000 4000 ল' আউটপুট, আৰু ইপিনে এইটো JBL 1200, এটা 1200 আৰু এইকেইটা টপ 1200 টপ। আৰু ইপিনে হৰণ লগাব আহিছিলোঁ, হৰণ লগাব মানা কৰিছে, তাৰ কাৰণে হৰণ লগোৱা নাই। আৰু আজি আমাৰ লগত নতুন ব্লগাৰ আহিছে আৰু এজন, ৰাজ। চ' তাৰ ইউটিউব চেনেল আছে নাই মই গম নাপাওঁ, কিন্তু ভিডিঅ' বনাই থাকে বুলি গম পাওঁ। চেনেলটো আজিলৈকে আছে নাই গম পোৱা নাই। আৰু ইপিনে মেচিন দেখাই দি আছোঁ। আৰু আমাৰ এখন Yamaha 32 হয় মিক্সাৰ, আৰু ইপিনে এইটো আহুজা 1800, আৰু এইটো বেটা 2000 ৱাটৰ, আৰু এইটো চিৰি 3000, আৰু DSD মাষ্টাৰ এইটো 5000, য'ত আমি ডাবল ল' চলাইছোঁ, ডাবল ল' হাল ইয়াত চলাওঁ, আৰু JBL 1200 এক পেয়াৰ ইয়াত চলাওঁ, আৰু আহুজা 1200 ইয়াত চলাইছোঁ। আৰু এইপিনে আমাৰ একটা ভইচ মনিটৰ, আজি ভইচ মনিটৰটো আউটপুট কৰি দিছোঁ 500 ৱাটৰ। এইটো এটা ভইচ মনিটৰ, আৰু এইটো 500 ৱাটৰ ভইচ মনিটৰ, দুই চাইডে দুটা দিয়া আছে। আৰু এইপিনে আমাৰ কানেকশ্যন পূৰা কমপ্লিট হৈ গৈছে, কানেকশ্যন পূৰা কমপ্লিট হৈ গ'ল আমাৰ। আৰু এইটো ডাচি ষ্টেবিলাইজাৰ 10 kb। এইখিনি তলতে ৰাখি দিছোঁ আজি কোচবাটাৰ ইকুৱেলাইজাৰটো। চ' ইমানখিনি আজিৰ ছেটআপটো ইমানখিনিয়ে। আৰু এইপিনে ষ্টেজৰ পৰা দেখাই দিওঁ অকণমান। ইয়াতে মাইক্ৰফোন লগাই দিছোঁ JTS-ৰ, আৰু তাতো এটা JTS-ৰে লগোৱা আছে। আৰু আজিৰ প্ৰগ্ৰামটো ইয়াতে হলৰ ভিতৰত। আউটৰ কাৰণে আউটপুট লগাই দিছোঁ, কিন্তু প্ৰথম কথাটো আছিলে ফিল্ডত হোৱাৰ কথা আছিলে প্ৰগ্ৰামটো, আৰু ফিল্ডত নহয়, গৰমৰ কাৰণে কেনেকুৱা ৰ'দ বাহিৰত দেখিছে আপোনালোকে। ৰ'দৰ কাৰণে বাহিৰত মানে প্ৰগ্ৰাম নকৰিলে, ফিল্ডত হলৰ ভিতৰতে কৰি দিলে। আৰু মাল যিহেতু বহুত লৈ আহিলোঁ, তাৰ কাৰণে বাহিৰৰ এক চাইডে লগাই দিছোঁ চব, আৰু হলৰ ভিতৰত সৰুকৈ দুটা বক্স লগাই দিছোঁ। ত' ব'লক চাই থাকক ভিডিঅ'টো, আৰু প্ৰগ্ৰামটো কেনেকুৱা কি হয় দেখুৱাই আছোঁ। আৰু ইয়াত মানুহবোৰ আহি পাইছেহি, অলপ অলপকৈ জমা হৈ আছে মানুহ, আৰু আমি এইখিনিতে বহিছোঁ আজি, ভিতৰতে হলৰ ভিতৰতে বহিছোঁ, আৰু এয়া মানুহ আহি আছে। চ' ব'লক প্ৰগ্ৰামটো ষ্টাৰ্ট হোৱাৰ পাছত দেখুৱাই আছোঁ। প্ৰগ্ৰামটো বেছি ডাঙৰ নহয়, মিটিঙৰ প্ৰগ্ৰাম হয়,
তাৰ কাৰণে চাই যাওক। প্ৰগ্ৰেম খতম হৈ গ'ল আৰু আমি খালি বস্তু খুলি কৰি ওলাম আৰু ইয়াৰ পৰা। চাওক মানুহবোৰ আহি খালী হৈ গুচি গ'ল আৰু আমাৰ ইপিনে ৰাজে কানেকশ্যন খুলি আছে। ময়ো খুলিম আৰু এতিয়া বাকী চব যিমানখিনি আছে। এতিয়া গাড়ীও আহি পাই গ'ল আমাৰ, সামান লোড কৰিম আৰু এপিনে ৰ'দ দেখিছে কি ধুনীয়াকৈ দি আছে আৰু গোটেই বক্স ৰ'দতে আছে। চ' ব'লক কানেকশ্যনটো খুলি লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ কিবা আপোনালোকক। চ' ফাইনেলি গাইছে আমাৰ মাল চাল লোড কৰা হৈ গ'ল আৰু বৰ্তমান মই ভিতৰত আহিছোঁ কিবা কিবি থাকি গ'ল নেকি চাবৰ কাৰণে। আমাৰ গাড়ীখনীয়া কমপ্লিট মাল লোড হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আছোঁ। ত' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সকলো ভালে থাকক আৰু সুখত থাকক।